ফেমিলি সকলো ভালে আছে চাগে আৰু আজি টিকলুটো উঠিলে যিহেতু হিও মোৰ লগতে কাম কৰি আছে আৰু এতিয়া আজি বনাম খুতুৰা শাক এই শাক এইটো শাক চিনি পাই চাগে চবে এইটো শাকৰ লগত মাছ দি বনাম টেঙা বনাম মাছ দি আৰু এতিয়া এইখিনি বাছি লওঁ টিকলুটো যিহেতু উঠিলে হিও মোৰ লগত কামত ব্যস্ত একদম পুৰা এয়া কামত ব্যস্ত আৰু এয়া বনায়ো থাকিম আপোনালোকক দেখায়ো থাকিম অলপ অলপকৈ কেনেকৈ বনাওঁ কি কৰোঁ তাৰপাছত এতিয়া মই বাছি লওঁ শাকখিনি তাৰপাছত কেনেকৈ বনাম আপোনালোকক তাৰপাছত দেখাই আছোঁ আৰু মোৰ ভিডিঅ'টো চাই থাকিব আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই মোৰ ভিডিঅ'টো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে লাইক কমেণ্ট বেল আইকনটো টিপি ল'ব তেতিয়া যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকলৈ গৈ থাকিব আৰু এতিয়া মোৰ ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ আৰু শাকখিনি বাছি লওঁ তাৰপিছত আপোনালোকক দেখাম কেনেকৈ মই মাছৰ খুতুৰা শাক দি এইটো আমি খুতুৰা শাক বুলি কওঁ চবেই হয়তো বেলেগ বেলেগ নাম দি ক'ব পাৰে আমি খুতুৰা শাক বুলি কওঁ তো খুতুৰা শাক দি কেনেকৈ বনাওঁ আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব ব'লক তেতিয়াহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো শাকখিনি ধুই ল'লোঁ এতিয়া ধোৱাৰ পাছত কাটি লওঁ মিহি মিহিকৈ যিহেতু টেঙা হ'ব চ' শাককেইডাল কাটি লওঁ আৰু একচুৱেলি মোৰ আঙুলিটো মানে বুঢ়া আঙুলিটো খুব ডাঙৰকৈ এডোখৰ কাটিছিলে শাককেইডাল মই ভালকৈ কাটিব পৰা নাই এয়া দেখিছে শাককেইডাল ডাঙৰ ডাঙৰে হৈছে মিহিকৈ কাটিব লাগিব যিহেতু টেঙা হয় টেঙা দি বনোৱা যাব যিহেতু সেইটো কাৰণে তাৰপৰা এয়া দেখিছে নোৱাৰিছোঁ কাটিবলৈ তাৰপৰা এতিয়া ভাবিলোঁ যে মিক্সিতে মাৰি দিওঁ নোৱাৰিলোঁ কাটিবলৈ চ' মাছ এয়া দুজনী দিছোঁ আৰু এডোখৰ দিছোঁ দুডোখৰটো মানে এডোখৰটো আমাৰ ল'ৰাটোৰ কাৰণে দিছোঁ সি যিহেতু কাঁইট থাকিলে মাছ নাখায় এয়া চেনি পুঠি হয় দুজনী ভাজিছোঁ আমাৰ কাৰণে ভাজি লওঁ এয়া শাকখিনি মিক্সিত পিচি ল'লোঁ যিহেতু সৰু সৰুকৈ কাটি থকা নাই আৰু মিক্সিত মাৰি এয়া দেখিছেনে এনেকুৱা হৈ গ'ল মিক্সিত মাৰি দিলত পূৰা মিহি হৈ গ'ল যিহেতু টেঙা বনিব সেইটো কাৰণে মানে মিক্সিত মাৰি লৈছোঁ আৰু মিক্সিত মাৰিনো কেনেকুৱা হয় বনালে প্ৰথমতে এয়া কেৰাহী গৰম হ'ব দিলোঁ তাৰপিছত মিঠাতেল দিছোঁ অকণমান আপোনালোকে নিজৰ আন্দাজমতে দিব মিঠাতেলটো এয়া এইফালে মাছো ফ্ৰাই হৈ আছে আৰু এইফালে শাককেইডালো ভালকৈ মজাই লওঁ তাৰপিছত প্ৰথমতে এয়া নহৰু দি দিছোঁ নহৰু দি পেলাই নহৰুখিনি আগতে দিছোঁ যাতে গোন্ধটো বৰ ধুনীয়া ওলাব নহৰু আগত দিলেহে ধুনীয়াকৈ গোন্ধটো ওলায় অকণ জ্বলি যোৱা নিচিনা হ'লে তাৰপিছত এয়া মাছকেইডোখৰো একদম ৰঙচুৱা হৈ গৈছে ৰঙচুৱাকৈ ভাজি লৈছোঁ আৰু পিঁয়াজখিনিও দি দিছোঁ পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ দিম ভালদৰে যাতে গলি যায় পিঁয়াজখিনি তাৰপৰা কাটি লোৱা জলকীয়াটো দিছোঁ জলকীয়া দুটা দিছোঁ আৰু টেঙা দিম কিন্তু জলকীয়া দুটাও দিছোঁ যাতে খাই ভাল লাগে অকল টেঙা হ'লেও ভাল নালাগে অকণ জ্বলা হ'লেও ভাল লাগে তো জ্বলা টেঙা হ'ব খাই ভাল লাগিব আৰু এয়া নিমখ আন্দাজমতে দিব আপোনালোকে হালধি গুড়ি অকণো দি দিওঁ বিশেষ আৰু বেলেগ একো দিব নালাগে এয়া দিলেই হ'ল শাকত যিহেতু বেছিকৈ একো নিদিলেও হয় তাৰপিছত এয়া শাকখিনি দি দিছোঁ আৰু আলু এটাও কাটি দি দিছোঁ শাকখিনি আৰু আলুখিনি ভালদৰে অকণমান মজ খাবলৈ দিম ঢাকন মাৰি দিলোঁ এয়া তাৰপিছত এয়া চাওক শুকাই গ'লগৈ পানীখিনি শাকৰ যোনখিনি পানী ওলালে সেইখিনি শুকাই গ'ল আলুও অলপ অলপ সিজি গ'ল তাৰপাছত এয়া পানী দি দিছোঁ পানী আধা মগতকৈ অকণমান বেছিকৈ দিছোঁ
তাৰ পৰা উতলিবলৈ দিছোঁ। এয়া ভালকৈ বক বককৈ উতলিছে দেখিছে। উতলাৰ পাছতে মাছকেইডোখৰ দি দিছোঁ। তাৰ পৰা অলপ ভালকৈ আপোনালোকে হিলাই দিব আৰু টেঙা দিবলৈ আছেই বাকী। আৰু এয়া দেখিছে ভালদৰে হৈছে আৰু তাৰপিছত এয়া আলুকেইডোখৰো সিজিলে যিহেতু এতিয়া টেঙা দি দিব পাৰি আৰু টেঙা দি দিলে আলুবোৰ নিসিজে, সেইটো কাৰণে টেঙা একেবাৰে হোৱা টাইমত দিম আৰু টেঙা অকণে চেপি দিছোঁ। তাৰপিছত এয়া আমাৰ ৰেডি হৈ গ'ল আৰু খাবলৈ। এয়া খাবলৈ লৈছোঁ আৰু মাছৰ পেটুও বনাইছিলোঁ এয়া তিতা, মাছৰ তিতা। তাৰপিছত খাই লওঁ এয়া ভাত। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, ধন্যবাদ। আৰু মই ভাত খাই লওঁ।